Subscribe now and press the bell icon. Never miss an update. Hey dosto, আমাৰ অসমৰ সকলোতকৈ ডাঙৰ ইউটিউবাৰ কোন? আজি মই এই ভিডিঅ'টোত সকলো আপোনালোকক খুলি মেলি কম। সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকে চকু কাণ খুলি মেলি চাই থাকক। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মানে হেই আৰু অলপ ডিম্পুৰাৰ ষ্টাইলত। সমগ্ৰ অসমকে ধৰি নৰ্থ ইষ্টৰ আটাইতকৈ ধনী ইউটিউবাৰজনেই হৈছে মুস্তাফিজুৰ ৰহমান, হয়নে নহয়? হয়, উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ ধনী ইউটিউবাৰজনে হ'ল মুস্তাফিজুৰ ৰহমান। শুনিলে আপোনাৰ মাথা নষ্ট হৈ যাব। এই ইউটিউবাৰজনৰ মান্থলি ইনকাম কিমান? তো বলক আমি তেখেতৰ মুখৰ পৰা শুনিম তেখেতৰ মান্থলি ইনকাম কিমান। ইনকাম এজ এ ইউটিউবাৰ মই আপোনাক অনুমানিক ক'ব পাৰিম। আনুমানিক? হয়, আনুমানিক হ'ব। চাওক, আপুনি যদি চাই তেনেহ'লে চাব মাৰ্চিডিজ চি ক্লাছ দুখনকৈ এটা মাহতে আমি কিনিব পাৰিম আমাৰ এমাহৰ ৰানিঙেৰে। এতিয়া চি ক্লাছৰ দাম কিমান সেইটো তাৰমানে মই যদি কওঁ মোৰ যদি অনুমান হৈছে তেতিয়াহ'লে 45ৰ পৰা 50 লাখ। য়েছ, 45 to 50 লাখ। হয়, মোৰ দেন 50 লাখ মে মান্থলি আনুমানিক। য়েছ, মাহে 50 লাখ আনুমানিক ইনকাম হয়। আনুমানিক বাঢ়িব পাৰে আৰু কৈছা যে বাঢ়িব পাৰে, কমিবও পাৰে। কমিলেও বহুত বেছি কমি নাহে, 45ৰ তলত নাহে চাগে? মে বি য়েছ, নাহে। কাৰণ তুমি নিজে কৈছা যে মই মাৰ্চিডিজ চি ক্লাছৰ দুখনকৈ কিনিব পাৰিম। শুনিলে আপোনালোকে অসমৰ আটাইতকৈ ধনী ইউটিউবাৰজনে হ'ল মুস্তাফিজুৰ ৰহমান। তেখেতৰ বৰ্তমান মান্থলি ইনকাম হ'ল 45 to 50 লাখ। যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু পৰৱৰ্তী ভিডিঅ' দেখাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈকে ইমানতে এৰিছোঁ, ধন্যবাদ।